নমস্কাৰ বন্ধুসকল, সকলোকে টিয়ক মনোৰঞ্জন ব্লগ চেনেলৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজি মই যাবলৈ ওলাইছোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ টিয়কত থকা এখন চৰকাৰী বিদ্যালয়লৈ। বিদ্যালয়খনৰ নাম হৈছে ৩২৮ নং মনোৰঞ্জন প্ৰাথমিক বিদ্যালয় আৰু আমাৰ অংশগ্ৰহণ কৰে তাত আমাৰ আপোনাৰ ২ অক্টোবৰ কেনেদৰে উদযাপন কৰা হয় দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। সেই স্কুলখনত মানে ২ অক্টোবৰ দিনটো গান্ধী জয়ন্তী দিৱস হিচাপে উদযাপন কৰে আৰু গ্ৰন্থ দিৱস হিচাপে উদযাপন কৰে আৰু তাত এখন গ্ৰন্থমেলাও হৈছে, কালি হৈ গ'ল বাৰু। কালি মই যাব নোৱাৰিলোঁ, আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। একেবাৰে স্কুলত লগ পাইছোঁ আৰু সকলোৱে পৰিচিত ND24 সাংবাদিক অঞ্জন প্ৰকাশ দা আহিব আৰু আমাৰ এইফালে অংশমান আহিছে। ব'লা। আজি আমাৰ পবিত্ৰ গান্ধী জয়ন্তী মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন। সেই জন্মদিনৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। লগতে আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল সুবাসী কাৰেঙৰ আজি জন্মদিন 21টা বৰ্ষত ভৰি দিছে। এই পবিত্ৰ ক্ষণত প্ৰতি বছৰ দৰে পালন কৰি অহা গান্ধী জয়ন্তীৰ লগতে আমাৰ যি গ্ৰন্থ দিৱস, সেই দিৱসটি আজি উদযাপন কৰিবলৈ লোৱা হৈছে। প্ৰথমে আজি কাৰ্যসূচী হিচাপে মহামানৱ মহাত্মা গান্ধীৰ ফটোত এগছি বন্তি লগতে পুষ্পমাল্য আগবাঢ়িছোঁ। প্ৰথমে আমাৰ বিদ্যালয়ৰ সভানেত্ৰী মহোদয়াক বন্তি বটলেৰে আজি কাৰ্যসূচী আৰম্ভ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। সুপ্ৰভাত সকলোলৈকে। আজি মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আমাৰ ৩২৮ নং মনোৰঞ্জন ভৱনৰ প্ৰাথমিক বিদ্যালয়ত যি আমাৰ গ্ৰন্থ দিৱস গ্ৰন্থযাত্ৰা উদযাপন কৰা হয়, তাৰ প্ৰাকক্ষণত আমি মহাত্মা গান্ধীৰ শ্ৰীচৰণত এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। হয়তো ইয়াত কৰিবলৈ যাওঁতে মই অনেকখিনি দুখ ত্ৰুটি থাকি যাব পাৰিম। সকলোখিনি আপোনালোকে আমাৰ চকুৰে চাই মোক সহায় সহযোগ কৰিবৰ কাৰণে মই প্ৰধান শিক্ষক ছাৰক মোৰ লগতে আগবাঢ়ি যাবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ গ্ৰন্থমেধিক একোখন গ্ৰন্থ দি আজি এই গ্ৰন্থদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ মই অনুৰোধ জনালোঁ। তাৰ মাজতে কিন্তু গ্ৰন্থ বন্দনাৰ এক দৃশ্য আমি দেখুৱাইছোঁ। সেইটো স্থান হৈছে টিয়কৰ এটি দৃশ্য দেখাই আছোঁ। কিয়নো আজি মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন উদযাপন কৰাৰ সমান্তৰালভাৱে আজি এনেধৰণে টিয়কৰ
বিদ্যালয়খনৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা তেখেতসকলে উদযাপন কৰে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ আচলতে এনেধৰণে এক গ্ৰন্থৰ আন্দোলন গঢ়াৰ প্ৰয়াস কৰে প্ৰতিঘৰ গধূলিয়ে মোবাইল স্পীকাৰ নহয় ইভাগে চোৱা এতিয়া ইভাগে চোৱা চোৱা বা স্পীকাৰ নোহোৱাকৈ চোৱা জাষ্ট আহি ঘৰ পালোহি আৰু আজিৰ ভিডিঅ'টো দিয়াৰ এটাই উদ্দেশ্য যাতে এইখন বিদ্যালয়ক দেখি আৰু 10খন এনেকুৱা বিদ্যালয়ে এনেকুৱা কাৰ্যসূচী উদযাপন কৰিবলৈ উৎসাহ পায় সেইবাবে ভিডিঅ'টো বনোৱা হ'ল আৰু সকলো বিদ্যালয়ে যাতে এনেদৰে 2 অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী দিৱস হিচাপে উদযাপন কৰাৰ উপৰিও যাতে গ্ৰন্থ দিৱস হিচাপে উদযাপন কৰে তাৰ বাবে আমি মেছেজ দিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ভিডিঅ'ৰ লগত চিলড্ৰেন ডাটা বাই বাই